নমস্কাৰ, গুড ইভিনিং। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সন্ধিয়া টাইমত আকৌ খোজকাঢ়িব ওলাই আহিছোঁ আজি। গতিকে ৰেলৱে ষ্টেচনত খোজকাঢ়া ইমান ধুনীয়া সুবিধা নহয়, একদম ভাল লাগে খোজকাঢ়ি। আৰু তাৰ পৰিৱেশটো খুব ধুনীয়া, সুন্দৰ পৰিৱেশ, মানে একদম ধুনীয়া। খোজকাঢ়াৰ কাৰণে সুবিধা আছে, ভাল মানে সন্ধিয়া টাইমত তাতে এনেকুৱা মজা লাগে নহয় খোজকাঢ়ি। আপোনালোকেও আহকচোন বাৰু। ওচৰে পাঁজৰে যিবিলাক ওদালগুৰিবাসীক মই কৈছোঁ, যদি কোনোবাই যদি এনেকুৱা একবাৰমান প্ৰেক্টিছ কৰি চাওকচোন। ৰেলৱে ষ্টেচনত খোজকাঢ়াটো সন্ধিয়া টাইমত, ইভিনিং টাইমত ইমান ধুনীয়া ফ্ৰেছ লাগি যায় নহয়, ইমান ধুনীয়া লাগে খোজকাঢ়ি, মজা লাগে, বহুত ভাল লাগে সঁচাকৈ। ভাল লাগি যায়, মনবিলাক পাতল হৈ যায়, খোজ হৈ যায়, একদম বঢ়িয়া। সকলোৱে আহে, বুঢ়া বুঢ়ীয়ে সকলোৱে খোজকাঢ়িব আহে। গতিকে আমিও মাজে মাজে এনেকৈ খোজকাঢ়োঁ সন্ধিয়া টাইমত। গতিকে এনেকৈ খোজকাঢ়িব ওলাই যাওঁ, ভাল লাগে খোজকাঢ়ি। এতিয়াতো ট্ৰেইনো অহা নাই বৰ্তমান। ট্ৰেইন আহিলেতো বহুত মানুহ হৈ যায়, কিন্তু বৰ্তমান ট্ৰেইন অহা নাই, ট্ৰেইন অহাৰ সময় হোৱা নাই। এতিয়া মানুহ বহুত কম আছে, বহুত পাতল। খোজকাঢ়িবৰ কাৰণে বহুত ভাল, মানে খোজকাঢ়ি আছোঁ এনেকৈ। ভাল লাগে খোজকাঢ়ি, মনটো যদি গভীৰ ডাঠ লাগে, কিন্তু খোজকাঢ়ি দিয়া লাগে পাতল লাগি যায়, মানে একদম ফ্ৰী হৈ যায় আৰু ৰিফ্ৰেছ হোৱা নিচিনা এনেকুৱা লাগি যায় সন্ধিয়া টাইমত খোজকাঢ়িলে। আৰু খোজকাঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল, আপোনালোকে সকলোৱে জানে। আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো টিংকৈ বজাই দিব। সকলোৱে নিজৰ নিজৰ কাম কৰ্মৰ দ্বাৰা জীৱনটো আগুৱাই যাওক আৰু ভালে থাকিব।